নমস্কাৰ। RSS নো কি? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। ই এটা পলিটিকেল সংগঠন, সামাজিক সংগঠন নে ধাৰ্মিক সংগঠন? ইয়াৰ বিষয়ে আজি জানো আহকচোন। RSSৰ ইষ্টাব্লিছমেণ্ট যদিও 1925 চনত হৈছিল, কিন্তু ইয়াৰ জল্পনা কল্পনা বহু পুৰণি। যেতিয়া কেশৱ বালিৰাম হেগড়েৱাৰ কলকাতালৈ পঢ়িবলৈ আহিছিল, তেখেতে তাত বাল গংগাধৰ তিলক, বীৰ সাভাৰকাৰ এনেকৈ তেখেতসকলকে আদি কৰি কংগ্ৰেছৰ বহু প্ৰমুখ্য নেতাক লগ পাইছিল। আৰু তাত তেখেতসকলৰ লগত কথা বতৰাত তেখেতসকলৰ আইডিঅলজি চেঞ্জ হৈছিল আৰু তেখেতসকলৰ চিন্তাধাৰাবোৰ আগুৱাই তেখেতে লগত সংগতি ৰাখি তেখেতে কংগ্ৰেছত জইন কৰিছিল। কংগ্ৰেছত তেওঁ বহু বছৰ থাকিল আৰু কংগ্ৰেছৰ ফিলচফি আইডিঅলজিৰ লগত সংগতি ৰাখি তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনতো জড়িত হৈছিল। কিন্তু খিলাফত মুভমেণ্টৰ সময়ত কংগ্ৰেছৰ সৈতে তেখেতৰ অলপ আইডিঅলজিত তাৰতম্য দেখা গৈছিল। গতিকে তেখেতে নিজৰ ঘৰৰ পৰাই 1925 চনত প্ৰথমতে 12জন মানুহৰে RSS ষ্টাৰ্ট কৰিছিল। 12ৰ পৰা 1200 হওঁতে বহুত বেছি দিন লগা নাছিল আৰু 1200ৰ পৰা বহু হাজাৰ হাজাৰ মানুহে তেখেতক লাহে লাহে ফ'ল' কৰিবলৈ ধৰিলে আৰু এনেকৈ গোটেই মহাৰাষ্ট্ৰত বিকশিত হৈছিল। কিন্তু এই RSS তেতিয়ালৈ এনাউন্স কৰা নাছিল অফিচিয়েলি, যেতিয়ালৈ তেখেতৰ পৰ্যাপ্ত কোনো আইডিঅলজি বা অন্যান্য ধাৰণাসমূহ বিকশিত হোৱা নাছিল। কিন্তু পোনপ্ৰথমতে যেতিয়া এইটো এনাউন্স কৰিছিল, তেতিয়া ইয়াৰ এইম এণ্ড অবজেক্টিভ ব্ৰিটিছৰ বিপক্ষে ভাৰতীয় মানুহবোৰক জাগৰণ কৰাৰ উদ্দেশ্যেৰেহে এই সংগঠনটো ষ্টাৰ্ট হৈছিল। পিছলৈ কিন্তু ইয়াৰ আইডিঅলজি হিন্দুত্ব, অখণ্ড ভাৰত, ৰাষ্ট্ৰীয়তাবাদ এনেকুৱা বহু ধৰণৰ আইডিঅলজি এড হ'ল। কিন্তু এইটো তেতিয়ালৈ মহাৰাষ্ট্ৰতে সীমাবদ্ধ আছিল, যেতিয়ালৈ তেওঁ বানাৰস হিন্দু ইউনিভাৰ্চিটিলৈ অৰ্থাৎ কাশী হিন্দু বিশ্ববিদ্যালয়লৈ তেওঁ আহিব পৰা নাছিল। 1930 চনত তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ত আহিছিল আৰু তেওঁ তাত পণ্ডিত মদন মোহন মালৱীৰ লগত কথা পাতি বানাৰস হিন্দু ইউনিভাৰ্চিটিত এটা ব্ৰাঞ্চ খুলিছিল আৰু সেই বানাৰস হিন্দু ইউনিভাৰ্চিটিতে তেওঁ মাধৱৰাও, শিৱৰাও গোলৱাৰকাৰক লগ পাইছিল। এই গোলৱাৰকাৰ সেইখিনি সময়ত MSc ষ্টুডেণ্ট আছিল। গুৰুজী অৰ্থাৎ গোলৱাৰকাৰ চিফ আৰ্কিটেক্ট অফ RSS বুলিও তেখেতক বহুতে কয়। 1940 চনত ডক্টৰ হেগড়েৱাৰৰ যেতিয়া মৃত্যু হৈছিল, তাৰপিছত গোলৱাৰকাৰে RSSৰ চিফ হয় আৰু তেখেতেই RSSক কলকাতা, দিল্লী, চেন্নাই, লাহোৰ আদি ডাঙৰ ডাঙৰ চহৰবোৰত তেখেতসকলৰ শাখা বিস্তাৰ কৰে। প্ৰথম অৱস্থাত RSSৰ ফিজিকেল ট্ৰেইনিং, লাঠি চালনা, য়োগা, আইডিঅলজিকেল আলোচনা আদি বস্তুত সীমাবদ্ধ আছিল। লাহে লাহে ইয়াত বহুকেইটা নতুনত্ব আনিলে। যদিও RSSটো ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ইয়াৰ আইডিঅলজিটো ষ্টাৰ্ট হৈছিল, কিন্তু RSS যিহেতু এটা ছ'চিয়েল সংগঠন, ই কেতিয়াও ব্ৰিটিছৰ বিপক্ষে খুলিখিনি অফিচিয়েলি তেওঁলোক কেতিয়াও আন্দোলন কৰিব পৰা নাছিল। RSSে সাধাৰণতে কালচাৰেল নেশ্যনেলিজম, কাষ্টিজম শেষ কৰা, ডিজাষ্টাৰ মেনেজমেণ্ট আদি ছাইটবোৰত কাম কৰে। এইবোৰত তেখেতসকলে বহু ধৰণে সহায় কৰিছে আৰু তেখেতসকলৰ বহু ভূমিকা আছে। কিন্তু ঠিক সমান্তৰালকৈ গোৱা, দাদৰা নগৰ আদি ঠাইবোৰ পৰ্তুগীজ শাসন আছিল, অৰ্থাৎ পৰ্তুগালৰ শাসন আছিল। এই পৰ্তুগালৰ শাসনৰ পৰা মুক্ত কৰাটো RSSৰ বহুত ডাঙৰ হাত আছিল আৰু জম্মু এণ্ড কাশ্মীৰ ভাৰতত এড হোৱাটো তেখেতসকলৰ বহুত হাত আছিল। যেতিয়া ভাৰতখন স্বাধীন হৈছিল, তেতিয়া জম্মু এণ্ড কাশ্মীৰটো ভাৰতবৰ্ষৰ এটা পাৰ্ট নাছিল। ঠিক সেইখিনি সময়ত কাশ্মীৰৰ ৰজা হৰিচন্দ্ৰক কনভিন্স কৰিবলৈ গোলৱাৰকাৰৰ মধ্যস্থতাকাৰীৰ প্ৰয়োজন হৈছিল। তেখেতে এই আলোচনাত মিটমাট কৰিছিল। তেখেতে এই আলোচনাৰ বাবে তেখেতক নিমন্ত্ৰণ দিছিল তেতিয়াৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে। 1962 চনত ইণ্ডো চাইনা ৱাৰতো তেখেতসকলে আৰ্মীসকলক আৰু আৰ্মীৰ বিষয়ববীয়াসকলক খোৱা বোৱা যোগান ধৰি কিছুমান তথ্য আদান প্ৰদান কৰাত বহু সহায় কৰিছিল। এই সহায়ত সন্তুষ্ট হৈ 1963 চনত অনলি RSSৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৱে এটা ফাংচন ৰখাইছিল, য'ত 3000তকৈ অধিক RSSৰ জোৱানে প্ৰেড কৰিছিল। ইয়াৰ লগতে ইণ্ডো পাক ৱাৰ
1965 চনত, যোনটো লাল বাহাদুৰ শাস্ত্ৰীৰ দিনত হৈছিল। এই লাল বাহাদুৰ শাস্ত্ৰীয়েও যেতিয়া সৈনিকবোৰ ঘাইল হৈছিল, সেইখিনি সময়ত মানে এই সৈনিকবিলাকক ৰেস্কিউ অপাৰেশ্যন কৰা, টেষ্ট দিয়া, খোৱা বোৱা যোগান ধৰা, এনেকুৱা ধৰণৰ সহায়ৰ বাবে RSSক নিমন্ত্ৰণ দিছিল। আৰু RSSে সেইখিনি সময়তো বহুত সহায়ৰ হাত আগবঢ়াইছিল। ঠিক তেনেকৈ RSS অনলি ইণ্ডো চাইনা ৱাৰ বা ইণ্ডো পাক ৱাৰতে সীমাবদ্ধ থকা নাছিল। তেখেতসকলে উৰিষ্যাত হোৱা ধুমুহাত, উত্তৰাখণ্ডত হোৱা বানপানী, ভূপাল গেছ ট্ৰেজেডি, এনেকুৱা বহুকেইটা সমস্যাত ভাৰতৰ কাম আহিছে। তেখেতসকল মাত্ৰ ভাৰততে সীমাবদ্ধ হৈ থকা নাই, তেখেতসকলে নেপাল, শ্ৰীলংকা আদি ঠাইতো তেখেতসকলে সহায়ৰ হাত আগবঢ়াইছে। তেখেতসকলৰ ভলণ্টিয়াৰ হিচাপে কাম কৰিছে। আৰু লগতে RSSৰ প্ৰায় 40টা দেশত তেখেতসকলৰ শাখা উপশাখা আছে বুলি অফিচিয়েলি জনা যায়। কিন্তু RSS নিজৰ লগতে সীমাবদ্ধ হৈ থকা নাছিল আৰু নাই। RSSৰ আণ্ডাৰত বহুকেইটা সৰু সৰু সংগঠন অৰ্থাৎ ব্ৰাঞ্চ গ্ৰুম হৈছে। তাৰ মাজত হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, হিন্দু জাগৰণ মঞ্চ, স্বদেশী জাগৰণ মঞ্চ, বিদ্যা ভাৰতী, লঘু উদ্যোগ, বিশ্ব হিন্দু পৰিষদ। কিন্তু লগতে তেখেতসকলৰ পলিটিকেলিও, যদিও তেখেতসকল ছ'চিয়েল সংগঠন, কিন্তু পলিটিকেল সংগঠনৰ লগতো, পলিটিক্সৰ লগতো তেখেতসকলৰ নাম সাঙুৰ খায়। তেখেতসকলৰ RSS বিজেপিৰ জন্মদাতা বুলিও কয় বহুতে, যিহেতু RSSৰ বহুত প্ৰমুখ নেতা বিজেপিত পলিটিকেল ৱৰ্কাৰ হিচাপে কাম কৰি আছে বা পলিটিকেল লিডাৰ হিচাপেও ভাৰতক ছাৰ্ভ কৰিছে। তাৰ মাজত আছিল LK আদৱানী, AB বাজপেয়ী, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া। এই গোটেইখিনিয়ে RSSৰ একোটা সদস্য আছিল এটা সময়ত। গতিকে RSSৰ নাম বিজেপিৰ লগত সাঙুৰ খোৱাটো এটা নতুন কথা নহয়, বিবাদ নহয়। কিন্তু RSS যদিও এটা ৰাষ্ট্ৰীয়তাবাদী ছ'চিয়েল সংগঠন, তথাপিও কিন্তু ইয়াৰ বিবাদ বহুত পুৰণা। ই কেইবাবাৰো বেন হৈছে। 1949 চনত মহাত্মা গান্ধীক যেতিয়া নাথুৰাম গডছে হত্যা কৰিছিল, তেতিয়া পণ্ডিত জৱাহৰলাল নেহৰুৱে এই সংগঠনটোক বেন কৰিছিল। এইটো ফাৰ্ষ্ট টাইম ভাৰতৰ ইতিহাসত RSS বেন হৈছিল তেখেতসকলৰ ইষ্টাব্লিছৰ পৰা। ছেকেণ্ড টাইম 1975 পৰা 1977 চনৰ মাজত যেতিয়া ইমাৰ্জেঞ্চি চলি আছিল ইন্দিৰা গান্ধীৰ টাইমত, সেই ইমাৰ্জেঞ্চিৰ সময়তো RSS বেন আছিল। আকৌ 1992 চনত যেতিয়া বাবৰি মছজিদটো ভাঙা হৈছিল, গিৰোৱা হৈছিল, ঠিক সেইখিনি সময়তো RSSক বেন কৰা হৈছিল। গতিকে RSSৰ কণ্ট্ৰভাৰ্চি এয়া নতুন নহয়, এয়া বহু পুৰণা। বৰ্তমান সময়ত RSSৰ চিফ হেড হৈছে মোহন ভাগৱত। তেখেতে বৰ্তমান সময়ত গোটেই RSSটোক পৰিচালনা কৰি আছে। এই RSSৰ শাখা কিন্তু আমাৰ অসমতো নাথাকা নহয়। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰি দিব। কাৰণ আপোনালোকৰ লাইক আৰু কমেণ্টেৰেহে মোৰ সাহস আৰু আত্মবিশ্বাসটো বাঢ়িব, যিহেতু মোৰ সাহস আৰু আত্মবিশ্বাস একেবাৰে জিৰো। ধন্যবাদ।